এই আপনারা শুনি আছে মোৰ একটা আৰু কাম দেখা Hold me close till I get up. তো গাইজ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকে চাইছে ইৰৰ ব্লগছ আছাম। তো গাইজ আজি ক'ত যাম ৰঙিয়াত যাম গাইজ। এই হোম থিয়েটাৰ যে আছে এটা হোম থিয়েটাৰ চ' ছেকেণ্ড ব্লগটোত আমি হোম থিয়েটাৰ এটা আনিব গৈছিলোঁ ৰঙিয়াতে। হোম থিয়েটাৰটো গাইজ বেয়া হৈছে মানে আইচি গেছি। চ' আইচি ভাল কৰিব যাব লাগিব। এতিয়া হোম থিয়েটাৰটো ভাল কৰিব যাওঁ, ই হাল্লা কৰি আছে। হোম থিয়েটাৰটো বেয়া আছে, গান বাখন শুনিব পৰা নাই আৰু। তো মই অলপ যাওঁ, এই ঝাৰু তাৰুলে গোটেই থোৱা আছে বাট মই নাখলো যা কিলে কথা কিয় কওঁ মই এতিয়া যাওঁ হোম থিয়েটাৰতে ভৰাওঁ আৰু গাইজ ঠাণ্ডা লগা পাইছোঁ। এইটো চেঞ্জ কৰোঁ, গাড়ী চাড়ী নাযাওঁ, চাইকেল লৈ যাম। ইমান আহিছে, ইমান পাৰ হৈছে তো পাই সি মোক বহুত সোনকালে যাব দিছে। যাওঁ গাইছ কেনে দেখা আছে মোক পুৰা তামোল বেপাৰী লগা আছে গাইছ। বৰ হোম থিয়েটাৰ লৈছোঁ গাইছ, মোটা খানো আৰু পুৰা বাপৰে বাপ। গাইছ মই আহিলোঁ, এই ইমানক লাগ পালোঁ, ইমানে আহি আৰু এটা ফটো মাৰি আছে। এইটো এয়া মডেল যা যাম পাৰোঁ কৰোঁ কিবা কবি মানে ভিডিঅ'গিলা চাই থাকিলে হ'ল আৰু ভালকে চব চাই থাক। ফোনত বিজি আপুনি বৰ তাৰ লগত আপোনাক যে মই তাতে ৰখিছিলোঁ, আপুনি ইমান সোনকালে এটাকে আছে। আপোনাক পইচা দিব বহুত টাইম ৰখিছোঁ আপোনাক, গম পানে যৌ এতিয়া এই আব্দুল বাৰিক ৰঙিয়া কিবা কবি নে আৰু ঠাণ্ডা আকলে গলতে লাগছে, ঠাণ্ডা গলতে লাগছে তাক গল লাগছে নকালে হাজত ডালো যদি বতাহ গোটাই দিলেট সর্দি লাগবো কেমন সেকেন্ড লাগিল শিৱসাগৰ যাইছি আমি আছোঁ ক'ত হাতীৰ ওপৰত ভিটোৰ ওপৰত ভাৰ্জন 2। চ' আমি ইমানত যালে গাড়ীখন বদলিলোঁ, আমাৰ চাইকেলখন থৈ আহিলোঁ, লৈ আহিলে বাইকত আহিলোঁ। এতিয়া তাতে দোকান দেখা পাইছোঁ হোম থিয়েটাৰ ভাল কৰা, চাওঁ তাতে কি হয় দি থৈ আহোঁ। অ' গাইছ আৰু এটা কাম আছে, ইমানে বোলে কিবা আনিব বোলে কেমেৰাৰ কিবা এডত টানে কিবা আনি উঠি আনিব, ত' তাকো আনিব যাব লাগিব। গাইজ হোম থিয়েটাৰটো তাতে ভাল কৰি ভাল হৈছে, পইচা পাতি দিলে থৈছোঁ দোকানখন তাতে। আৰু এটা গাইজ কথা আছে এইটো আপোনালোকক পিছত কৈছোঁ, মানে খং উঠিছে লাগি কৈছোঁ দেই আপোনালোকক। গাইজ এইটো বস্তু আনিছিলোঁ মানে ডাঙৰ মেমৰি কাৰ্ড সোমোৱা, কেমেৰাৰ মেমৰি কাৰ্ড সোমোৱা, এইটো বস্তু আনিব গৈছিলোঁ। আৰু এই উঠিছে এডাল, এইখিনি আৰু বস্তু সেইখিনি কাৰণে গোটেই ৰঙে ঘূৰিব লগা আছে। মিক্সাৰ নাখাওঁ তো গাইজ, আমি এতিয়া মিক্সাৰ খাওঁ অলপ। এক লাগি যে খং উঠি আছে, কৈছোঁ কাৰণটো কৈছোঁ খং উঠা গাইজ। আমি যাতে যাতে হেৰি ভাল কৰিব গ'লোঁ, হোম থিয়েটাৰটো ভাল কৰিব গ'লোঁ, তাক কৰি দোকানটো কৈছে আই চিটো চেঞ্জ কৰি দিব লাগিব। আই চিটো চাই আছে দেই, চালে কি কৈছে নে গাইজ, এইটো আই চি বোলে সিহঁতৰ বোলে হেৰিও ভাল কৰে বোলে গাইজ, এইগিলা বোলে আৰু হোম থিয়েটাৰ বোলে দাদাকে বোলে ভাল পৰে। এনেকুৱা কৰি গৈছে, সি কৈছে আমাৰ তো জাৰটোৰ গিলে ফকাই কৰিব বুলি, সেই ৰঙাক লাগি লৈ গাইজ। তই মোৰ 400 টকা গিলি দিছে, 400 টকা কি আফচোচ গেছে, 400 টকা লৈছে গম পাইছা, দাদাকে পাৰে বোলে গাইজ। এমান থোৱাই আছে আইছি ঘৰত এতিয়া মিক্সাৰ খুৱাব আৰু তোৰ ওপৰত খং মোৰ বিদ্যা। আৰু ৰাতি সপান কি দেখা পাইছোঁ, মোৰ কিডনী হেৰি কৰা আৰু কিবা বিদ্যা কাঢ়িছোঁ দি খুৱাম মই গাইজ। হাতখন অলপ লেতেৰা আছে গাইজ, হাতখন তাৰখন মোচাই নাছিলোঁ দেখোন, পাহৰি গৈছে গম পোৱা নাই। ইমৰান যাওঁ তই বডি চডি বনাইছে আৰু না গাইজ। ৰঙিয়াত যাতে ঘৰ জ্বলি গৈছিল, শিৱ মন্দিৰৰ ফ্ৰণ্টতে এইটো ঘৰ আছিল গাইজ। টিক জিঙিতে পুৰা লগাই লৈছে গাইজ, নতুন হৈ গৈছে ঘৰ। সন্ধিয়াটো ল'লোঁ, আমি এতিয়া ঘৰত যাওঁ, এতিয়া চাহ তাহ খাব নাপায় গাইজ। গাইজ আমি চোচনো বিয়া মেলতেৰি গৈছোঁ, দলাং খানেদি যাই আছোঁ। ইমৰান কিবা কবি না তইতো নাজি ইয়াৰ ওপৰত মিক্সাৰ গাইজ, একদম ফাল্টু মিক্সাৰ। সেই কেইদিন বা হৈছে ন হেৰি দুধ দিলে, বহুত পুৰণি আছে গাইজ। এই ব্ৰিটিছো জুগুৰে পায়, আমি যে খালোঁ।
কি চাইছা কোনটো কেক কেই টকা আছে 30 টকা আছে 30 টকাতে কেক খাই তই গোল্লা এটাও নাপা এইটো গোল্লা নহয় গোল্লা নাম নাজনো গাইছ কমেণ্ট কৰি জনাব খাব আহিব আৰু নাম খালি কি যাম জানিব লাগে তুমি বস্তু খাই যাম পাওঁ সেই বস্তু খাই নাখানে বা বহুত ভিডিঅ' থাকা তোৰ এটা থাক মনত ড্ৰাইভাৰ চেঞ্জ তাক দিলোঁ মই মানুহ অলপ চৰা নাই মোৰ ঘড়ীখন তাতে লাগি থাকে মই ল'লোঁ ইমানৰ বইনাকৰ স্কুটি সি লৈছে মোৰ এমটি মই গাড়ীছে আনকি পানী জাহাজ চলাব পাইছোঁ এৰা ইয়াতে কোম্পানী এনকে মাৰিব বেপাৰী ফিলিংছ আহিছে বেপাৰী হবি গাইছ আমি ৰঙেৰ পৰা আহিলোঁ এতিয়া মই ঘৰত যাওঁ আৰু ৰাতি পেলাই ৰাজিতে যাই আছোঁ গাইছ বিহু হবা ৰাতিলৈ নাযাওঁ কে যাবি ৰাতিকে যাওঁ নেকি কিয় ভাত খাই যাবি কাম নাই আৰু ঘৰ পেট নাই পাঠা আনিলোঁ বোলে যাব পাৰি গাইছ ভাজি পেলাই লাগ পাইছোঁ ৰাতিকে যাব পাৰোঁ ঠিক নাই দে গাইছ এক বাই বাই দিয়ক বাই বাই এনেও সপানটো কিন্তু মিলি আছে কিন্তু তই মোক দেখতে নোৱাৰা হৈ যাইছা গাইছ সপান এটা দেখা পাইছোঁ ই তাৰমানে মোৰ বেমাৰ হৈছে আৰু ই নহয় বেমাৰ নহয় মেডিকেল নহয় ডাক্তৰ কয় ন কিডনীটো মোৰ উলিয়াই ৰাখিছে তই মোক দেখতে নোৱাৰা হৈছা মামা মামা দে টাটা চিঅ' ভাটি বেলা এতিয়া বাচ্ছি 5টা গধূলিৰ 5টাতে গাইছ তো ৰাইজে যাওঁ বিহু হবা মই ইয়ালৈ অলপ ঘুমালোঁ এই গান শুনটো শুনতে তাত তুলি কেনেকুৱা চাউণ্ড টাউন এই আৰু কিবা কানি আৰু কৰিলোঁ গা ধোৱা নাই দেই গাইছ আজি পিকনিকত যোৱাৰ পৰা গাড়ী ধোৱা নাই যিয়ে ধৰক যাওঁ বিহু খাম লৈও আমাৰ চাওঁ ঠোঙা এটা দিবি হা বিহু খাবা যাম লৈ আহিম বিহু হবা মাতি এক চাওঁ বিহু হবা মাতি এতিয়া ইয়াতে আছে তো গাইছ ফাইনেলি আমি ৰাইজৰ ঘৰত আহি পালোঁ সিহঁতৰ ঘৰত তাৰমানে ওজাপালি চলিছে নামঘৰত সিহঁতৰ ওজাপালি আমি যাম আমি আপোনালোকক দেখুৱাম আমাক ই আহি তাৰে ঘুমাব ধৰিছে তাতে আছে জিন্তু খেল আছে জিন্তু জিন্তু বাবা জিন্তু হাই এটা দি দিয়া হাই গাইছ এই আৰু ৰাজধানীৰ ঘৰ গাইছে এইটো মই গাইছ এটা বস্তু হৈছে ৰাজীৱ ডেট অফ বাৰ্থডে গোটাইছে গাইছ যাওঁ দে মই যাওঁ দাদা দিবিয়া লাগে মাছ চাছ লাৰু খাম গাইছি নম্বৰ বিলি আছে চকরির নম্বৰ বিলি আছে তো গাইছ চাহ তাহ খালোঁ ফটো মাৰা হ'ল কেইটামান ফটো মাৰিলে আমাৰ ঘৰত এতিয়া আমি যাওঁ তাতে হেৰিত ওজাপালি চলি আছে ওজাপালি চাওঁ শুনিল চাহ তাহ খালি ঠিক আছে কিবা ধৰছি নি লাৰু এটা কম হৈছিল লাৰু এটা কম হৈছিল তো গাইছ চাই থাকচোন হেৰিটো ওজাপালি চাব যাম এতিয়া মোৰ নাম মইনুল দেখাই নাই এফালে এফালে এমকে মইনুল খান সকলে ফলো কৰি দিব চবেই জানে তো আৰু আই কে ইমৰান 06 মেৱা আনলে আইরা সাজিব দাস 405 প্রেস ফলোয়ার দিব ফলোয়ার্স না মার মোর 12টা মোর নিতে না রাজুর 17টা ফলোয়ার এম বেশি ইয়ার তিনটা প্রেসার পড়ি আছে তে ওজাবালি চলিছিল শেষ গ'লম পাও গাইছ ওজাবালি চলিছিল শেষ গ'লম পাও মানুহবিলাক আছে একদম ৰা হাৱা দিছে নাম চাম আছে নেকি মই আহি নাছিলোঁ গৈ ৰাতি ফাৰ্ষ্ট ঘৰত আহিলোঁ সেই ঘৰতে পেলাইছে ফিলিংছ কেনে তই কৰবা হ'লি আমাৰ সৰু ছাবস্ক্ৰাইবাৰ আহিছে খাই দি এটা গাইছোঁ
হাই এটা দি কেন লাগে আমার ভিডিও কেন লাগে বিশিষ্ট অতিথি আমার এত বড় ভাল লাগে আমি বলতো হ্যাঁ গাইস মানে গাইস এটা বই ললো কিবা কওঁ আকৌ শুনিছোঁ নাপায় ইমান নিউজক কেনে দেখি তাক মইনুকটো আৰু কেমন দেখি কেনেকুৱা কৰা গাইছ কিবা কৰিছোঁ শুনো নাই মাইকো চাউণ্ড আপোনালোক শুনি আছোঁ মোক আকৌ একটা আৰু কেমন দেখি খেল আন্ধ হৈছে তাৰ মুখখন গাইজ প্ৰসাদ দি আছে আৰু কৃষ্ণ আমি সম্বোধনা কি তো গাইজ ভিডিঅ'টো আছিলে এইখিনিয়ে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এইটো লগতেৰে একে আছে লাইক ছাবস্ক্ৰাইব কিছু কওক মই পাৰি গৈছোঁ লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব করে দিব আৰু বেলাইকনটো দাবাই দিব আজিলৈকে এইখিনি আবাৰ আকৌ লগ পাইছোঁ অংকাই নতুন এটা ভিডিঅ' ধন্যবাদ জয় আই অসম